নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰতি মুহূৰ্তত। তো বন্ধুসকল, বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে, তেওঁলোকৰ পে'মেণ্টত বহুত প্ৰব্লেম হৈ আছে। তো সেয়ে এই ভিডিঅ'টো তেওঁলোকৰ বাবে যাৰ পে'মেণ্ট কৰাত প্ৰব্লেম হৈ আছে। তো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'ৰ তলত লাল কালাৰৰ ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি আৰু কাষতে থকা বেল ঘণ্টাটো বজাই দিব। তো বন্ধুসকল, এই ভিডিঅ'টো কমেণ্টটো আহিছিল, তো মই ইয়াৰে দুটা কমেণ্টটো উঠাইছোঁ, আপোনাক স্ক্ৰীণত দেখা পাব। SDF তেওঁৰ কমেণ্টটো ইয়াতে স্ক্ৰীণত শ্ব' হৈ আছে। আৰু এজন আছে, তেওঁৰ নাম হ'ল চামিম। তো তেওঁৰ কমেণ্টটো এইটো শ্ব' হৈ আছে। তো ভিডিঅ' তেওঁলোকৰ বাবে বনাইছোঁ আৰু আপোনালোকৰ বাবেও, যদি আপোনালোকে পে'মেণ্টত প্ৰব্লেম হৈ আছে। তো সম্পূৰ্ণভাৱে আপোনালোকে স্ক্ৰীণত চাই আছে, পে'মেণ্ট ইনিটাইটেড দেখাই আছে। তো এইটো কেনেধৰণে ছল্ভ হ'ব এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকক। আৰু আপোনালোকে যদি আগৰ ভিডিঅ'টো আকৌ এবাৰ কৈ আছোঁ, আগৰ ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ যাব, কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰে, কেনেধৰণে পে'মেণ্ট কৰে। তো মই ইয়াতে খালি প্ৰব্লেমটো আপোনালোকক দেখাম যে কেনেধৰণে প্ৰব্লেম হ'লে আপোনালোকে কেনেকৈ ছল্ভ কৰিব। ভিডিঅ'টো শেষলৈ চাই থাকক। যদি কিবা প্ৰব্লেম হয় আকৌ আপোনালোকে কমেণ্টত জনাব, মই ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে। তো বন্ধুসকল, আপোনালোকে যাব লাগিব সেৱাৰ অফিচিয়েলি ছাইটত, আৰু অফিচিয়েলি ছাইটত যাই কিনে আপোনালোকৰ স্কুলৰ ইউজাৰ ID আৰু পাছৱৰ্ড দি লগ ইন কৰি লাগিব। কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে 3 ডটত ক্লিক কৰিব আৰু আপোনালোকৰ প্ৰব্লেমটো কি হৈছে এইটো মই আপোনালোকক দেখুৱাম। তো ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ যাব। তো ফ্ৰেণ্ডছ, বহুতজনৰ পে'মেণ্টত এনেধৰণৰ শ্ব' হৈ আছে। তো এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব সেইটো এই ভিডিঅ'ত আপোনালোকে চাব পাৰিব। তো আকৌ আপোনালোকে হোমত গুচি যাব। তো মই ওপৰত যাই হোমত ক্লিক কৰি ল'লোঁ। তো হোমত ক্লিক কৰিব নালাগে, ইয়াতে 3 লাইন আছে, তাতে আপোনালোকে ক্লিক কৰক। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ পে'মেণ্টছ অপশ্যনত যাওক আৰু পে'মেণ্টছ মোডত ক্লিক কৰি ল'ব। কৰাৰ পিছত আপোনালোকে যোনটো পে'মেণ্ট কৰিছিল সেই গোটেই ইয়াতে ষ্টেটাছ দেখাব, আপোনালোকে কোনটো পে'মেণ্ট কৰিছিল, কোনটো ছাকচেছফুল হৈ গৈছে। তো মোৰ এটা ছাকচেছফুল হৈ আছে আৰু 2টা পেণ্ডিঙত আছে, 3টা পেণ্ডিঙত আছে আৰু কেঞ্চেল হৈছে এইকেইটা। তো মই ইয়াতে ভিউত ক্লিক কৰি ল'লোঁ। ভিউত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে সুন্দৰভাৱে ষ্টুডেণ্টৰ নাম চাব, কেইটা ষ্টুডেণ্টক আপুনি পে'মেণ্ট কৰিছিল। তো মোৰ ইয়াতে 18টা ষ্টুডেণ্ট আছে। তো ইয়াত তেওঁলোকক মই পে'মেণ্ট কৰিছিলোঁ, কিন্তু কোনোবা PDF-টো যদি ডাউনলোডটো কৰিব পৰা নাছিলে, তেওঁলোকে ইয়াৰ পৰা সাধাৰণতে অতি কম সময়তে ইয়াতে ডাউনলোড কৰিব পাৰিব। তো এই নাম্বাৰটো আপোনালোকে কপি কৰি লওক, নহ'লে আপোনালোকৰ বহীত টুকি লওক। এইখিনি কপি কৰা নতুবা টুকি লোৱাৰ পিছত আপোনালোকে আকৌ বেকত গুচি যাব। বেকত যোৱাৰ লগে লগে আপোনালোকে ওপৰত যাব আৰু ৰিডাউনলোডিং চালানত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে বেংক ৰেফাৰেঞ্চ নাম্বাৰ যোনটো আছে, আপোনালোকক মই কপি কৰিব কৈছিলোঁ, সেই কপি কৰা নম্বৰটো ইয়াতে পেষ্ট কৰি দিব, নতুবা ইয়াতে বহি যোন টুকি ৰাখিছে আপোনালোকে লিখি ল'ব। আৰু ইয়াতে ডেট অফ বাৰ্থ দি মোবাইল নাম্বাৰ দিব আৰু ইয়াতে কেপচাৰ ফিল কৰিব আৰু গোত ক্লিক কৰি দিব। ইয়াতে এটা কথা চাব, ইয়াতে যদি আপোনালোকে ডেট অফ বাৰ্থ দিয়ে তেনেহ'লে মোবাইল নাম্বাৰটো নালাগে, আৰু যদি ডেট অফ বাৰ্থটো নাজানে তেনেহ'লে মোবাইল নম্বৰটো দি ইয়াতে কেপচাৰ ফিল কৰি গোত ক্লিক কৰিব। তো মই নিজৰ ডেট অফ বাৰ্থটো আৰু সেইটো ৰেফাৰেঞ্চ নাম্বাৰটো বহাই লৈ আছোঁ। মই নিজৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি কেপচাৰ ফিল কৰি গোত ক্লিক কৰি ল'লোঁ। প্লিজ এণ্টাৰ এনি ওৱান অফ দি ডেট অফ বাৰ্থ অৰ মোবাইল নম্বৰ। তো মই ইয়াতে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দুটাও বহাই দিছিলোঁ। তো মই ইয়াতে এতিয়া মোৰ মোবাইল নম্বৰটো অকল বহাই দিওঁ। তো ফ্ৰেণ্ডছ, মই গোটেই ফিল আপ কৰা দিয়াৰ পিছত গোত ক্লিক কৰি ল'লোঁ। গোত ক্লিক কৰাৰ পিছত ইয়াতে চাওক প্ৰিণ্ট পে'মেণ্ট ফৰ্ম। তো ইয়াতে ফৰ্মত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যোনটো
এই ফৰ্মটো আছে ডাউনলোড কৰি ল'ব। কৰাৰ পিছত ইয়াতে ডাউনলোডিং হৈ গ'ল আৰু পেজটো এতিয়া আমাৰ PDF ফাইলটো খোল খাব। তো এই ধৰণে আপোনালোকে PDF ফাইলটো অতি কম সময়তে ডাউনলোড কৰি ল'ব পাৰিব। তো এইটোৱে আপোনালোকৰ প্ৰব্লেমটো আছিল কমেণ্টত অহা কুৱেশ্যনৰ এইটো মই এনচাৰটো দি দিলোঁ। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল আজিৰ বাবে এইখিনিমানেই, পুনৰ এটা